ISVIRৰ কমপ্লিকেশ্যনেল মিট ইতিমধ্যে 25 জুলাইৰ পৰা 27 জুলাইলৈকে হোটেল কিৰণচি গ্ৰেণ্ডত অনুষ্ঠিত কৰা হৈছে। পুনৰবাৰ জনাইছো আমি দৃশ্যাংশ দেখুৱাইছো ইণ্ডিয়ান ছ'চাইটি অফ ভাস্কুলাৰ এণ্ড ইণ্টাৰনেশ্যনেল ৰেডিঅ'লজি চমুকৈ ISVIRৰ মিড টাৰ্ম কমপ্লিকেশ্যনেল মিট 25 জুলাইৰ পৰা 27 জুলাইলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে হোটেল কিৰণচি গ্ৰেণ্ডত অনুষ্ঠিত হৈছে। এই গুৰুত্বপূৰ্ণ সন্মিলনত দেশৰ 300তকৈও অধিক প্ৰখ্যাত ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিষ্টৰ অংশগ্ৰহণ কৰিছে আৰু ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিষ্ট হৈছে ৰেডিঅ'লজি শাখাৰ এক অতি উন্নত উপশাখা য'ত অতি সৰু চিত্ৰ নিৰ্দেশিত প্ৰযুক্তিৰে দেহৰ প্ৰায় সকলো অংগ প্ৰত্যংগৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা সেৱা আগবঢ়োৱা হয় আৰু এই প্ৰক্ৰিয়াসমূহত অতি কম সময়ৰ ভিতৰতে আৰোগ্য হোৱাৰ সুবিধা থাকে। নৰ্থ ইষ্ট ISVIRৰ সভাপতি ডক্টৰ প্ৰদীপ হাতীমহা আৰু সম্পাদক ডক্টৰ দিব্যমোহন হাজৰিকাই জনোৱা অনুসৰি এই উন্নত প্ৰক্ৰিয়া এতিয়া গুৱাহাটীস্থিত বহু হাস্পতালত উপলব্ধ হৈছে। তেওঁলোকে আশা প্ৰকাশ কৰিছে যে এই সন্মিলনে এই ক্ষেত্ৰখনৰ পৰিকাঠামো সচেতনতা আৰু দক্ষতা বৃদ্ধিত সহায় কৰিব। জনোৱা মতে জিএমচিত উপলব্ধ জিএমচি মানে যিটো কাৰ্ডিয়েক এণ্ড নিউৰো কেয়াৰ নতুনকৈ ইউনিট হৈছে তাত উপলব্ধ আছে আৰু যোৱা 3 বছৰৰ পৰা কৰি আছে বুলি মোক ক'লে। এইমছতো উপলব্ধ আছে আৰু মই ভাবোঁ যে লাহে লাহে চিকিৎসা ব্যৱস্থা চিকিৎসা পদ্ধতি চিকিৎসা প্ৰক্ৰিয়া অসমতো উন্নত মানদণ্ড লাহে লাহে হ'বলৈ ধৰিছে। কিন্তু সদশেষত চিকিৎসা যিমানেই উন্নত নহওক কিয় চিকিৎসাই আমি জীৱনত স্বাস্থ্যৱান হোৱাৰ চেষ্টা কৰিব লাগে। এক স্বাস্থ্যৱান সমাজ এক স্বাস্থ্যৱান অসম গঢ়িব পাৰিব আৰু মানুহে নিজে স্বাস্থ্যৱান হৈ থাকিব চেষ্টা কৰিব লাগে। গাড়ী যেতিয়া আমি ৰাস্তাৰে চলাওঁ আমি কোনোদিন এক্সিডেণ্ট বিভিন্ন বেমাৰৰ অস্ত্ৰোপচাৰ নকৰাকৈ ট্ৰিটমেণ্ট কৰিব পৰা যায়। আৰ্টাৰী বা ভেইন যিটো ৰক্তনলী আছে তাত এটা সৰু ফুটা কৰি কেথেটাৰ গাইডৰ থ্ৰুৱেদি গৈ শৰীৰৰ বিভিন্ন অংগত হোৱা ৰক্তক্ষৰণ বা এনিউৰিজিম যিটো ব্ৰেইনত এনিউৰিজিম বুলি কওঁ আমি হয় তাৰ পৰা ষ্ট্ৰোক হয় সেইবিলাক বেমাৰৰ ট্ৰিটমেণ্ট সম্ভৱ হয়। আৰু কেঞ্চাৰত বিশেষকৈ আজিকালি বহুত ডাঙৰ ৰোল আছে। কেঞ্চাৰ যেনেকৈ লিভাৰ কেঞ্চাৰত যিবিলাক মানুহে লিভাৰ ট্ৰান্সপ্লাণ্ট এফৰ্ড কৰিব নোৱাৰে লিভাৰ ট্ৰান্সপ্লাণ্ট ইজ ভেৰি এক্সপেঞ্চিভ লাইক 30-40 লাখ। মানে আমাৰ ফালৰ পৰা মেছেজটো এইটো যে আগতে বহুত কাম অসমত নহৈছিলে, গতিকে মানুহে বহুত কষ্ট কৰি বাট কৰি বাহিৰলৈ যাব লাগে, অসুবিধা হয়, বাহিৰত থাকিব লাগে। আজিকালি বহুত মানে মেক্সিমাম কাম আমাৰ ইয়াতে হয়। মানে গুৱাহাটীৰতো মেক্সিমাম হস্পিটেলতে আছে, বাকী ষ্টেট কেপিটেলৰ আছে, গুৱাহাটী মেডিকেল কলেজত আছে, গভৰ্ণমেণ্ট ছেক্টৰত, প্ৰাইভেট ছেক্টৰত অলমষ্ট মেজৰ হস্পিটেল চবতে এভেইলেবল আছে।